হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। তো মোৰ কি খবৰ সকলোৱে চাগে গম পাইছে, মাতটোত ধৰিব পাৰিছে। একচুৱেলি কি মানে মোৰ অলপমান শৰীৰটো দুৰ্বল হৈ আছে, অসুখ হৈ আছে, কিন্তু মনটো এতিয়াও ষ্ট্ৰং পুৰা। আৰু আজি আমাৰ লগত আছে সেয়া মিছ বন্দিতা দাস। অলপমান মুখখন বিষে দি হাই চাই কৰি তো মানে কি আৰু মানুহৰ দেহত অসুখ হ'লেও মানে মনটোৰ পৰা মানে বেছিকৈ ডাউন হৈ যাব নালাগে, কাৰণ বেমাৰটোত বেছিকৈ মানে লাই পাই যায়। তো গাইছ, এতিয়া যাওঁ অকণমান ফুৰিবলৈ। তো বলক। ভাবিছিলো গাড়ীখন লৈ অলপমান ফুৰিবলৈ যাওঁ, কিন্তু গাড়ীখনত তেল নাই। তেলৰ যিহে পেট্ৰলৰ দাম হৈছে, মানে ঠেলাই চলাব লগা হৈছে। তথাপিও যাওঁ, 10 টকা 20 টকা মানে চলাবৰ কাৰণে ভৰাই ল'ম আৰু ৰৈ পেলাই। যাব ওলাইছো। এয়া গাড়ীত তেল চাওঁ, ফুৰি ফুৰি এদিনো নাই। ভৰাই ল'ম, 10-20 টকা মানে চলাই থাকব লাগিব। কিন্তু চাও ভিতৰত কাটাত চিপৰি পৰিছে। তো গাইছ, ৰাতিপুৱা মই মানে গৰমত মানে কি আৰু মংগলসূত্ৰ চেইন টেইন পিন্ধি থাকে বোলে, গলটো ঢাকি যায়। সেইটো কাৰণে মই আজি কলা সূতাডাল আনি ল'লোঁ। আৰু কলা সূতাডালৰ তলত মানে ৰকেট চকেট এনেকুৱা ধৰণৰ কিবা এটা বস্তু আনি ল'ম বুলি ভাবিছোঁ। নহ'লে সূতাডাল মানে গলত এনেকৈ নাথাকে, তাত এইফালেও যায় এনেকৈ থাকে। তো সেইবাবে মানে কিবা এটা বস্তু বিচাৰোঁতে নাপাই পেলাই কি হ'লে জানেনে, এই সৰু ছোৱালীৰ মানে খোজকাঢ়িব পৰা ল'ৰা ছোৱালী ভৰিত যে দিয়ে এইটো ঘুগুৰা। তো এতিয়া মই জলকীয়া যাওঁতলৈকে কেনেকৈ বাজি থাকিব, একো নাই। এতিয়া বাজিছে 2টা মানুহে ভাত খাই আছে, আৰু আমি বৰ্তমান খাই আছো চাহ। দুপৰীয়া 2টা বাজি গ'ল। বাজি যোৱা নাই, বাজিব আৰু বাজিলে বাজি যোৱা নাই।
গাইছ ছোৱালীজনী বাৰ্থডে আহি আছে তাইৰ বাৰ্থডেৰ কাৰণে মানে দেউতাকে কিবা কিবি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছে আপোনালোকক দেখুৱাইছোঁ দুদিনমান আগতীয়াকৈ অনা গ'ল কাৰণ ফ্লিপকাৰ্টৰ বস্তুটো পাৰ্চেলটো আহোঁতে অলপ দেৰিও হ'ব পাৰে সেইটো কাৰণে সোনকালে মানে অৰ্ডাৰ কৰা গৈছে এইকেইটা স্প্ৰে এইকেইটা স্প্ৰে 4টা এবাৰ লগাই দিম তো গাইজ এতিয়া আমি খাম কঁঠাল এইফালে ভাত বনাই আছে জহা ভল আৰু আলু তৰকাৰী চব্জি আৰু এটা আমি কঁঠাল খাম পকা কঁঠাল চাওক এয়া চাওক কঁঠাল উলিয়াম আমি এতিয়া কঁঠাল কঁঠাল
আৰু এয়া চাওক কঁঠাল এই কঁঠালখিনি বেছি ভাল নহয় দিয়া। এতিয়া আমি কঁঠাল খাম। কঁঠাল খাবি না নাখাও? এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ অলপ আগতে নিউজত পালো যে বাথৰুমত পৰি পেলাই মানে অলপমান আঘাত হৈছিলে, চিলাই তিলাই পৰিছে বুলি শুনিছো। তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমাৰ মৰমৰ জুবিন দা সোনকালে সুস্থ হৈ উঠে। আৰু কি জানেনে, আপোনালোকক মই কৈ আছো মানে মোৰ কালি পৰহি আজি 3-4 দিন মান হ'ল মানে মোৰ চৰ্দি কাহ জ্বৰ পুৰা হৈ আছে। ইনজেকশ্যনো লৈ আছো, টেবলেটো খাই আছো, কিন্তু মানে কি কঁঠাল খোৱাত ব্যস্ত। ইনজেকশ্যনো লৈছো বাট টেবলেটো খাইছো, কিন্তু মানে বেছি মানে কি আৰু ভালকৈ ভাল পোৱাই নাই। বাট আজি এতিয়া মানে খালো কঁঠালটো জানিব পৰা মতে কঁঠাল মানে জ্বৰৰ কাৰণে খুবেই বেয়া। আৰু জহা ভোল বনাই আছো, ভোলটোতো একেবাৰে বেয়া। তো কিন্তু মানে মোৰ কি হয় যে অসুখ হলে যিটো বস্তু খাব নালাগে সেই বস্তুটো খাই পেলাই মোৰ অসুখ ভাল হয়। কিন্তু মোৰ ভাল হ'ল বুলি আপোনালোকে যাতে সেইটো কাম নকৰে দেই। মোৰ ভাল হৈছে হয়, কিন্তু আপোনালোকে যদি ভাবে যে জ্বৰ উঠিছে হাঁহৰ মাংস খাই দিও ভাল হৈ যাব, সেইটো ভুলতো নকৰিব। কাৰণ মোৰ ক্ষেত্ৰত যিটো হৈছে আপোনালোকৰ ক্ষেত্ৰত নহ'বও পাৰে, ক'ৰবাত বেছিকৈ বেয়া হৈ যাব, কথাটো মোৰ বেছি বেয়া হৈ যাব। গতিকে মোক ফ'ল' নকৰিব। ইয়াৰ আগতো মোৰ এমাহমান আগত জ্বৰ উঠিছিলে, তেতিয়া মই কি কৰিছো মানে টেবলেট খাই আছো, ভাল পোৱা নাই। ইনজেকশ্যন তেতিয়া লোৱা নাছিলো, কিন্তু মানে কি কৰিলো পিছত মানে বেছিকৈ মানে যেতিয়া জ্বৰ উঠি আছে মানে ভাল পোৱা নাই, তেতিয়া মই কি কৰিছো এদিন মানে হাঁহৰ কণী 2টা কণী ভাজি লৈছো, তাৰপিছত তিয়হ আৰু ৰঙালাও এনেকে খাই পেলাই পিছদিনাখনৰ পৰা খতম। কিন্তু আপোনালোকক প্লিজ কৈছো যাতে আপোনালোকে মোক ফ'ল' নকৰে দেই, নহ'লে আৰু ক'ৰবাত জ্বৰ উঠিব হাঁহৰ মাংস খাই দিব, হাঁহৰ কণী খাই দিব, কঁঠাল খাই দিব, ৰঙালাও খাই দিব। একেবাৰে বেছি হৈ গ'লে মানে মোৰে বদনাম হ'ব, সেইটো ভুলতো নকৰিব। মোৰ কিবা কাৰণত হয় আৰু সেইটো সৰুৰ পৰাই মোৰ মানে কি বুলি ক'ম আৰু। তো গাইস আজি ভিডিওটো ইমানেই আছিলে। ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব জৰুৰ কৰি দিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিব লগা প্ৰত্যেকটা ভিডিঅ'ৰ নটিফিকেশ্যন পায়। বাই 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 ক বাই 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 কৈ জনী বাই বাই ক বাই বাই আকৌ লগ পা বাই বাই।